নমস্কাৰ মাধৱ পোল্ট্ৰি ফাৰ্মৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা নতুনকৈ টপিকৰ ওপৰত ভিডিঅ' বনাম বুলি ভাবিছোঁ। সেইটো হৈছে যে মই কোনোবা ঠাই শুনা পাইছোঁ যে কোৱেল বাৰ্ডৰ বিষয়ে কয় যে কোৱেল বাৰ্ডক ব্ৰইলাৰৰ দানা খোৱালে সিহঁতৰ গুণাগুণটো থাকিবনে নাথাকে, সেইটো হৈছে। গতিকে আমি সেইটোৰ পৰা টপিকৰ ওপৰত ভিডিঅ' বনাম বুলি ভাবিছোঁ। এতিয়া ব'লক আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। মই বহুত জেগাতে শুনিছোঁ যে কয় যে কোৱেল বাৰ্ডক যে আমি ব্ৰইলাৰৰ দানাটো দিওঁ, সেই ব্ৰইলাৰৰ দানাটো খোৱালে সিহঁতৰ গুণাগুণটো থাকিবনে নাথাকে, যে সিহঁতৰ যিটো কোৱেলৰ যিটো গুণাগুণ, যাৰ যিটো গুণাগুণ সেইটো যি খালেও সিহঁতৰ থাকিবই। যে কোৱেলক ব্ৰইলাৰৰ লগত তুলনা কৰে কিছুমানে। কোৱেলক ব্ৰইলাৰৰ লগত তুলনা কৰি কেনেকৈ হ'ব? ব্ৰইলাৰ পুহিলে কিমান এণ্টিবায়'টিক দিয়া হয়, সিহঁতক মাংস বাঢ়াৰ কাৰণে বেজী দিয়া হয়, বহুত ধৰণৰ এণ্টিবায়'টিক দিয়া হয়। যিটো এণ্টিবায়'টিকহে আমাৰ শৰীৰৰ যিকোনো বস্তু নষ্ট কৰে। এণ্টিবায়'টিকৰ পৰাই বহুতো বেমাৰ আজাৰ হয়। সেইটো কাৰণে সিহঁতক ব্ৰইলাৰৰ যিটো এণ্টিবায়'টিক দিয়ে, সেয়েহে এণ্টিবায়'টিকটোৰ কাৰণে ব্ৰইলাৰৰ গুণটো বেয়া হয়। আৰু আমি কোৱেলক যিহেতু একো ভেকচিন যিটো এণ্টিবায়'টিক একো নিদিওঁ, সেয়েহে ব্ৰইলাৰৰ লগত কোৱেলটো কেনেকৈ কম্পেয়াৰ হ'ব? ব্ৰইলাৰৰ দানা খোৱালে যে কোৱেলৰ গুণটো নোহোৱা হৈ যাব সেইটো কথা নহয়। যিবিলাকে নাজানে সিহঁতেহে এনেকুৱা কয় যে ব্ৰইলাৰৰ দানাত কি থাকে, সিহঁতক যিখিনি লাগতিয়াল বস্তু, ভিটামিনছ, মিনাৰেলছ, দানা, প্ৰ'টিন, কেলছিয়াম যিবিলাক থাকে, সেইবিলাকে সিহঁতৰ দানাত থাকে। সেইবিলাক খালে সিহঁতে সুস্থ সবলহে হয়। সেইবিলাক খালে সিহঁতে কেনেকৈ ভিটামিনটো নোহোৱা হৈ যাব। গতিকে এইবিলাক ভুল ধাৰণা। যে কোৱেলৰ যিটো গুণাগুণ সেইটো আমি সকলোৱে জানো, বিভিন্ন বেমাৰৰ পৰা পৰিত্ৰাণ পাব পাৰি। গতিকে সিহঁতৰ গুণাগুণটো সদায়ে থাকিব। আৰু যাৰ কণী, চমৎকাৰী গুণ, কণীটো সদায় ভিটামিন থাকে, আৰু মাংসটোতো অতি ভিটামিন। মই নিজেও খাইছোঁ, প্ৰেক্টিকেল কৰি চাইছোঁ। গতিকে আপোনালোকে এই ভুল ধাৰণাৰ পৰা বাচি থাকক, যে এনেকৈ ক'লে শুনা কোনো দৰকাৰ নাই। যে এইবিলাক বস্তু ব্ৰইলাৰৰ লগত তুলনা কেনেকৈ কৰিব? যিটো তুলনা কৰিছে যে কোৱেলৰ 7টা কণী আৰু লোকেল মুৰ্গীৰ 1টা কণী সমান দেখি নাই। গতিকে আপোনালোকে ভাবক যে কিমান ভিটামিন থাকিব লাগিব ইয়াত। ব্ৰইলাৰৰ কথাটো আহিয়ে নপৰে ইয়াত। ক'ত ব্ৰইলাৰ আৰু ক'ত বটা চৰাই? বটা চৰাইটো বহুত গুণ আছে। গতিকে ইয়াক ব্ৰইলাৰৰ লগত তুলনা কৰিব নোৱাৰি। গতিকে আপোনালোকে ভাবি চাওক। মই বহুত জেগা শুনা পাইছোঁ তেনেকুৱা, যে ইউটিউবতো ভিডিঅ' দিয়ে, বা ইউটিউবতে বেছিভাগ ভিডিঅ' দিয়ে, যে কয় এনেকৈ। তাৰপিছত কিছু জেগাত বোলে নোখোৱাই হৈছে, যে ব্ৰইলাৰৰ দানা খোৱালে তাতে কি ভিটামিন থাকিব বুলি কেনে। চাওক, এইটো সকলো মিছা কথা। এইটো ব্ৰইলাৰৰ দানা খোৱালে যে ভিটামিন নোহোৱা হৈ যাব সেইটো কথা নহয়। ব্ৰইলাৰৰ দানাত মাত্ৰ ভিটামিনহে আছে। ব্ৰইলাৰৰ দানাত একো ঔষধ মিনাৰেলছ নাই নহয়। যিবিলাক এণ্টিবায়'টিক, সেইবিলাক এণ্টিবায়'টিক খোৱালেহে আমাৰ স্বাস্থ্যৰ কাৰণে বেয়া, গুণটো নাথাকে। কিন্তু কোৱেল বাৰ্ডৰ একো ভেকচিন, এণ্টিবায়'টিকটো নিদিওঁ, খালি ভিটামিনটো আৰু কেলছিয়ামটোহে দিওঁ। গতিকে আপোনালোকে চাওক, ভাবি চাওক। কিন্তু কোৱেলক ব্ৰইলাৰৰ লগত কেতিয়াও তুলনা কৰিব নোৱাৰি, কেতিয়াও নোৱাৰি। কাৰণ কোৱেলটো একদম বেলেগ আৰু ব্ৰইলাৰটো একদম বেলেগ। ব্ৰইলাৰত বহুতো এণ্টিবায়'টিক খুৱাই মোটা কৰি পেলায়। গতিকে আমাৰ কোৱেলটোতো তেনেকুৱা নহয়, নৰ্মেলত থাকে কোৱেলটো। গতিকে আপোনালোকে চাওক। আৰু এটা কথা, যদি আপোনালোকক কিবা টপিকৰ ওপৰত ভিডিঅ' বনাব লাগে, তেতিয়াহ'লে আপুনি মোক কমেণ্ট কৰি জনাওক। যিকোনো টপিক হ'লেও, ফাৰ্মিং ছেক্টৰৰ যিকোনো টপিক হ'লেও মই ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। কোৱেল বাৰ্ড হওক বা লোকেল মুৰ্গী হওক, যিকোনো টপিকৰ ওপৰত আপোনালোকে যদি ভিডিঅ' বিচাৰে, তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাওক। ভিডিঅ'টো বনাবলৈ মই চেষ্টা কৰিম। গতিকে আজিলৈ ইমানে। ধন্যবাদ।